আপোনালোক সকলোৱে এই যে ফাটৰ বিহুৰ লগত যি আৱেগ যি মৰম জড়িত হৈ আছে সেইটো আপোনালোক সকলোৱে জানে হয় নে নহয়? ফাটৰ বিহু মানুহে মানুহ ঠাণ্ডা লাগিছে মাঘৰ বিহু আকৌ বঢ়িয়া লাগছে দেই চৌতত বহুত চিলা গৈছে দেই আমাৰ জাতীয় সাজপাৰ দেই এইটো আমাৰ অসম মানুহৰ জাতীয় সাজপাৰ এইটো কি জাতি আহিলে দেউৰী এইটো কাকতি পাৰ্টি নে পুৰা গাই আহিছে আৰু নহয় সিহঁতে কথা পাতিছে এইডোখৰত গাব লাগিব দেই মানুহ আছে বঢ়িয়া লাগিছে দেই গামোচা এখন দিব বাইদেউ অঁ ঠিক আছে এইটো বঢ়িয়া হৈছে একদম ভাল হৈছে দেই কালি মহাত্মা গান্ধী অলপ চুলি ওলাই গৈছে সোমাইছিলোঁ খেলা দেখা আহিলে অজস্ৰ সাগৰৰ দৰে মানুহৰ মাজত আমি সোমাই আছোঁ আজি ফাট বিহু আজি শেষৰ দিনটোত শোভাযাত্ৰাৰ সমাপ্ত হৈছে ইতিমধ্যে এয়া শোভাযাত্ৰা পৰিৱেশ সেইটো শোভাযাত্ৰা ইতিমধ্যে সমাপ্ত হৈ গৈছে শোভাযাত্ৰা পাৰ্টি আহি পাইছে আৰু বিশিষ্ট অতিথি ইতিমধ্যে তেওঁ ভাষণ দিয়ে আছে আৰু বিহু নাচিব এতিয়া আমাৰ নাচিব এতিয়া এয়া বিহু নাচিলেই
শোভাযাত্ৰা পাৰ্টি সোমাই এয়া হ'ল ফাট বিহুৰ মাদকতা। এয়াই হ'ল ফাট বিহুৰ মাদকতা। এইটো অসমত কোনো স্থানত নাপাব, এইটো আমাৰ ঢকুৱাখানাতে পাব। এইটো ঢকুৱাখানালৈ আহিবই লাগিব ফাট বিহু চাবলৈ। মধুলি চাপৰি ৰে কিৰে কিৰে ৰে কোলে হালে বালে ৰে কিৰে ৰে ৰে মধুলি চাপৰি ৰে কিৰে কিৰে ৰে কোলে হালে বালে ৰে কিৰে ৰে ৰে Amare Vibhuti